Hello everyone, welcome back to my channel. আজি মই আপোনালোকলৈ এটা ইজি, কুইক এণ্ড হেল্ডি ৰেচিপি লৈ আহিছোঁ। মুগ দাল চিলা। মুগ দালত আমাক প্ৰয়োজনীয় মিনাৰেলছ লাইক পটেছিয়াম, মেগনেছিয়াম, কপাৰ আৰু আইৰণ পোৱা যায়। ইট অলছ' কণ্টেইনছ ফাইবাৰ, ভিটামিন B6 এণ্ড লজ অফ হাই কোৱালিটি প্ৰটিন। ই সৰু ল'ৰা ছোৱালীৰ পৰা বয়োজ্যেষ্ঠ সকলো বয়সৰ লোকৰ বাবে হেল্ডি হয়। সৰু ল'ৰা ছোৱালীক যি নিউট্ৰিশ্যনৰ প্ৰয়োজন হয় সকলোখিনি ইয়াতে পোৱা যায়। যিসকল মহিলা PCOS, PCODৰ ভুক্তভোগী তেখেতসকলৰ ডায়েট প্লেনৰ কাৰণে ইটছ এ গ্ৰেট এডিশ্যন। তেন্তে আহক ৰেচিপিটো আৰম্ভ কৰোঁ। ৰেচিপিটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি লওক আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। মুগ দালখিনি ৰাতিয়ে শোৱাৰ আগত ধুই তিয়াই ৰাখিব। ৩-৪ ঘণ্টা তিয়াই ৰাখিলেও হয়, যিহেতু আপুনি ব্ৰেকফাষ্টৰ কাৰণে বনাব সেয়ে ৰাতিয়ে তিয়াই ৰাখিব। দালখিনি ভালদৰে এইদৰে টুকি ল'ম। এতিয়া জিৰা গুটি দিছোঁ অলপ, আদা কেইটুকুৰ কাটি দিছোঁ, জলকীয়া এটা, সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাইছে যদি জলকীয়া নিদিব। এতিয়া এইখিনি গ্ৰাইণ্ড কৰি ল'ম। ইয়াতে এতিয়া পানী দি আকৌ এবাৰ গ্ৰাইণ্ড কৰি ল'ম। কনচিষ্টেঞ্চিটো এইদৰে হ'ব লাগিব। এতিয়া নেমু টেঙাৰ ৰস অলপ দিছোঁ। নিমখ, হালধি গুড়ি, জিৰা গুড়ি, ৰেড চিলি পাউডাৰ, কাটি লোৱা ধনিয়া পিঁয়াজখিনি দি এতিয়া সকলোবোৰ ভালকৈ মিলাই লৈছোঁ। টাৱাখন গৰম হোৱাত ইয়াতে অইল গ্ৰীজ কৰি ল'ব। এতিয়া এনেকৈ ডোচা বনোৱাৰ দৰে বনাই যাব। এয়া বেচনৰ চিলা ৰেডি হৈ গ'ল। কিমান ইজি নহয়নে বাৰু? ৰাতি তিয়াই ৰাখিলে মৰ্ণিং গ্ৰাইণ্ড কৰি টাৱাত দিলে আৰু আপোনাৰ কুইক, ইজি, টেষ্টি, হেল্ডি ব্ৰেকফাষ্ট ৰেডি।
আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব